MCLA नन्दलाल मगरनि खौरांमेल थांनाय 27 एप्रिलाव चिरांनि रुनिखाता हाग्रा बिफाननि मावख' गाग्लोबनाय जाथायखौ दुखुनांथाव होननानै फोरमायदों MCLA नन्दलाल मगरआ इयुनाव आरो बेबायदि जाथाय जानाङैनि खावलायदों दायनिगिरिफोरखौ आयेन बायदि साजा होनो खावलायो नन्दलाल मगरआ BTCनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिया गासै हारि माहारिखौ लानानै खामानि मावगासिनो दं आरो बयबो खौसेयै खामानि मावगोन रायजो राजाफोरा जेबो जिंगा सिनांगौ गैया BTC सरकारा गासै रायजोफोरजों दं होननानै खौरां मेलाव फोरमायो MCLA नन्दलाल मगरआ हाग्रा ओनसोलखौ रावबो दानस्रांनाङा आरो हाग्रा ओनसोलखौ नांगौ जों बयनोबो सिखोना जोहोलाव हायुङारि पार्कखौ जों बयबो जोथोनै लाखिनांगौ सिखोना जोहोलाव हायुङारि पार्कनि सिमाखौ थाबैनो हाग्रा बिफान आरो सरकारा बानायना होनांसिगौ आरो सिमायाव खुन्थिया गायनानै दोननांगौ समाजाव नंखाय रादाब आरो नंखाय भिडिअ फोसावनायनिफ्राय गोजानाव थानोबो खावलायो नन्दलाल मगरआ আজি যোৱা 16 তাৰিখত যিবিলাক ঘটনা হৈছে আমাৰ ৰুনিখাতা ফৰেষ্ট ৰেঞ্জৰ অফিচত অলপ মানে অপ্ৰীতিকৰ যি ঘটনা হৈছে আৰু মেইন কেন্দ্ৰবিন্দুটো আছিল আমাৰ এই ৰায়পুৰ ওচৰত লাগি থকা ফৰেষ্ট এৰিয়াটো আজি আমাৰ BPF দলৰে কেন্দ্ৰ সমিতি চেণ্ট্ৰেল কমিটিৰ আমাৰ সান্তালী কমিউনিটি সেলৰ BPFৰ সন্মানীয় সভাপতি আৰু সম্পূৰ্ণ আমাৰ কেন্দ্ৰ সমিতিৰ নেতৃবৰ্গ আজি ভিজিট কৰিছিলে আৰু তেখেতসকলক মই নিজে সহযোগ কৰিছোঁ যেহেতু মোৰ এৰিয়া হিচাপে মই তেখেতসকলক সহযোগ কৰিছোঁ আমি ঠাইত ঘূৰিছোঁ দেখিছোঁ বুজি পাইছোঁ হয় অলপ ভুল বুজাবুজি হৈছে আৰু আমি যি হ'ল তাক আৰু আমি বেছি কৈ থাকিব বিচৰা নাই আমি আজি এইটোৱেই আলোচনা কৰিলোঁ যে যাতে ৰাইজ আতংকিত হ'ব নালাগে আৰু ইয়াৰ মাজত বহুতে দুষ্ট চক্ৰই কিছুমান দুষ্ট চক্ৰই এটা বেয়া পৰিৱেশ সৃষ্টি কৰিবৰ বাবে তেখেতসকলে নোহোৱা আৰু মেকিং নিউজবোৰ বনাই পেলাই তেখেতসকলে আমাৰ ৰাইজৰ মাজত বিয়পাব পাৰে যাতে সেই আননেচেচাৰী ভিডিঅ' বা তেখেতসকলে কোৱা কথাখিনি যাতে ৰাইজে ভুল নাযায় আমি আহ্বান জনাইছোঁ আমি BPF দল হিচাপে আমাৰ চৰকাৰ BTCত আছে মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰে সকলোকে সহযোগ কৰি আছে আমি আগে পিছে আমাৰ ৰাইজক BTCবাসী ৰাইজক বিশেষকৈ সুখে দুখে মাননীয় চিফ ছাৰে সহযোগ কৰি আছে আৰু আমিও আজি গৈছোঁ আৰু প্ৰশাসনকো আমি আহ্বান জনাইছোঁ যাতে যিবিলাক ব্যক্তিসকলে জড়িত নহয় সাধাৰণ ৰাইজক যাতে তেখেতসকলেও সুবিধা বুজি যাতে তেখেতসকলক আইনী ব্যৱস্থাৰ মাজেদি নিৰ্দোষীসকলে যাতে হাৰাশাস্তি নাপায় সেইখিনি যাতে নজৰ দিবলৈ প্ৰশাসনকো আমি আহ্বান জনাইছোঁ আৰু আগন্তুক দিনত আমিও বিচাৰোঁ যে ফৰেষ্ট বা বন অঞ্চল আমাক লাগে প্ৰকৃতি বচাব লাগে আৰু আমি আহ্বান জনাম ৰাইজক যাতে আমাৰ বন অঞ্চলখিনি যাতে ধ্বংস নকৰে আমাৰ BTC অথবা বড়োলেণ্ড অঞ্চলত থকা যিখিনি বন অঞ্চল আছে তাক আমি যাতে ভালকৈ বচাই ৰাখিব দায়িত্ব চবৰে আছে আৰু আমাৰ চৰকাৰৰ ফৰেষ্ট বিভাগৰ মাননীয় পানীৰাম ব্ৰহ্ম ডাঙৰীয়াও যথেষ্ট কষ্ট কৰি আছে ফৰেষ্টক আমি কেনেকৈ বচাই ৰাখিব পাৰোঁ আজি প্ৰকৃতিৰ যিটো নেকি পৰিৱৰ্তন আজি বন অঞ্চল ধ্বংসৰ এইটো এটা ডাঙৰ কাৰণ হৈ আছে সেয়েহে মই ৰাইজক আহ্বান জনাইছোঁ যাতে আমি নতুন জংঘলত বা নতুন ফৰেষ্ট এৰিয়াত যাতে এনক্ৰচ নকৰে যিখিনি আমাৰ চৰকাৰে তাত সুবিধা দিছে সেইখিনিলৈকে মাটিখিনি যাতে তেখেতসকলে সীমাটো ক্ৰছ নকৰে আৰু ফৰেষ্ট